জয় অসম। নমস্কাৰ বন্ধুসকল। পথাৰাম আৰু বজাৰামৰ যি শ্লোগানেৰে আমাৰ অসমীয়া ডেকাসকলে সেউজ বিপ্লৱ তথা যি অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে, তাৰে অকণমান ক্ষুদ্ৰ প্ৰয়াস হিচাপে আমিও আজি 100টা লোকেল মুৰ্গী পোৱালি আনিলোঁ। আহক আজি আমাৰ পোৱালিখিনি কেনেকুৱা হৈছে চাওঁ। এই আজি 2 দিন হৈছে, পোৱালিবিলাক আজি 2 দিন হৈছে ধুনীয়াকৈ খাই বৈ আছে। মই খুলি দেখাই দিছোঁ। লাইটৰ ব্যৱস্থা কৰি দিছোঁ আমি ইয়াতে। দূৰৰ পৰা দেখাইছোঁ আমাৰ চৰাই গঁৰালটো ক্ষুদ্ৰ। এইটো প্ৰায় 5 ফুট দীঘল আৰু 4 ফুট বহল আছে। গতিকে ধুনীয়াকৈ 100 পোৱালি ধৰিছে। 100 পোৱালি বিক্ৰী কৰাৰ পিছত আমি আকৌ 100 আনিম। তেনেকৈ 100 আনি থাকিলেও বহুতখিনি খৰচ ওলাই যাব। এই আমাৰ ল'ৰাহঁত মোক সহায় কৰি আছে, হৰ্ষিত আৰু তিনক। আকৌ এবাৰ দেখাই দিছোঁ। পোৱালিকেইটা বৰ মৰম লগা, পিয়'ৰ লোকেল হয়। যদি একেলগে সিহঁতে থুপ খাই থাকে তেতিয়াহ'লে মৰাৰ সম্ভাৱনা বেছি। সেইকাৰণে আমি মাজে সময়ে চেক কৰি থাকিব লাগিব যাতে ইহঁতে অলপ দূৰে দূৰে থাকে। কাৰণ আমাৰ যি 3টা পোৱালি মৰিলে, সেই পোৱালি 3টা এনেকৈ সিহঁতে একেলগে থুপ খাই থকাৰ কাৰণে মৰিলে। আৰু যেতিয়া ঠাণ্ডা হৈ পৰিছে, বৰষুণ পৰি আছে, সেইকাৰণে আমি এই বাল্বটো জ্বলাই থৈছোঁ দিনতো। এনেই গৰমৰ দিনত বাল্বটো দিনত নজ্বলালেও হয়, ৰাতি জ্বলালেও হ'ব। কিন্তু পোৱালিখিনি যিহেতু সৰু হৈ আছে, সেইকাৰণে আমি দিনটো লগাই থৈছোঁ আৰু ঠাণ্ডা দিন কাৰণে। আমাৰ এনেকৈ ইয়াত আধা লিটাৰ আৰু আধা লিটাৰ 2টা পানীৰ পাত্ৰ আনি থৈছোঁ। বাকী দানাবিলাক আমি ছটিয়াই দিছোঁ। আৰু এইকেইটাক আমি এক্সট্ৰাকৈ কৰি থৈছোঁ যাতে ইহঁত হেঁচা ঠেলাত মৰি নাযায়। ইয়াৰ উপৰি আমাৰ আন এখন ফাৰ্ম আছে, তাত হাঁহ আৰু মাছৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ। পিছৰ ভিডিঅ'ত আমি নিশ্চয় সেইখিনি দেখাম। আশা কৰিম আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। আগলৈও আমাৰ ভিডিঅ' চাই থাকিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি আমাক অনুপ্ৰাণিত কৰিব। ধন্যবাদ। জয় অসম।